নমস্কাৰ। প্ৰথমে নমস্কাৰ জনাইছোঁ। আমি UPPL ইউথ শাখাৰ পৰা যে আমাৰ আজিৰ তিনিজন বাওকুংৰি ইণ্ডিপেণ্ডেণ্ট যে কেণ্ডিডেট তেখেতসকল আজিৰ UPPLৰ সমৰ্থন কৰাৰ কাৰণে আগবাঢ়ি আহিছে। তো আমি UPPL যুৱ শাখাৰ পৰা আদৰণি জনাইছোঁ তেখেতসকলক আৰু আগন্তুক সময়ত কাম কৰি যাবলৈ আমি বহুত আশা ৰাখিছোঁ। আৰু তেওঁলোকৰ আজিৰ নিজৰ স্বাৰ্থ এৰি আমাৰ যিখিনি 26টা জনগোষ্ঠীৰ যে BTRৰ উন্নয়নৰ কাৰণে যে আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিটো BTRৰ উন্নয়ন হৈ আছে, তেওঁলোকে এইটো প্ৰকাশ কৰি তেওঁলোকৰ স্বাৰ্থটো এৰি আজি UPPLক মানে তেখেতলোকে সমৰ্থন কৰাৰ কাৰণে আগবাঢ়ি আহিছে। এইটো আমি বহুত আৰু আগন্তুক সময়ত তেওঁলোকে আমাৰ কাৰণে কাম কৰি যাব, এইটো আমি আশা ৰাখিছে। ধন্যবাদ। এতিয়া আমাৰ UPPLৰ কাৰণে বহুত ভাল হ'ব। তেওঁলোকে তিনিজন আমাৰ আজিৰ UPPLক সমৰ্থন কৰি আহিছে, তো নাম্বাৰটো বাঢ়ি যাব। তো এইটো কাৰণে আমাৰ কেণ্ডিডেট প্ৰতিভা বাইদেউ জিকাটো 100% খাটাম বুলি আমি ক'ব পাৰে। থেংক ইউ। মোৰ নাম প্ৰণৱ বাৰৈ। মই 4 নং বাপুংগুৰিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছোঁ। আৰু মই এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণ হ'ল আমাৰ যি BTCৰ যি পৰিস্থিতি, আমাৰ অসমৰ যি পৰিস্থিতি, ইয়াকে ভাৱনা চিন্তা লৈ মই আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছিলোঁ। কিন্তু আমাৰ এই BTCত যি পৰিস্থিতি হৈ আছে, ইয়াৰ কাৰণে বহুত ভাৱনা চিন্তা কৰি মই আজি UPPL দলক সমৰ্থন কৰিবলৈ ওলাইছোঁ। কাৰণটো হ'ল আমাৰ UPPLৰ মেইন যিজন মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া, ইয়াৰ পৰিকল্পনাবিলাক অলপ বেলেগ ধৰণৰ। কাৰণ সি এজন ভাল শিক্ষিত মানুহ, ভাল এজন নেতা। ইয়াৰ পৰিকল্পনাবিলাক সকলো জনগোষ্ঠীক লৈ আগবঢ়াই লৈ যোৱাৰ ইয়াৰ এটা সিদ্ধান্ত আছে, ইয়াৰ এটা পৰিকল্পনা আছে। ইয়াৰ কাৰণে আমি এটা ভাৱনা চিন্তা কৰি যে আমি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে খেলি এটা ভোট নষ্ট হোৱাতকৈ আমি এটা সংগঠনক ছাপোৰ্ট কৰি যদি এই সংগঠনক আগুৱাই লৈ যাব পাৰোঁ, তেনেহ'লে আমাৰ BTCৰ মানুহবিলাকৰ ভাল হ'ব, আমাৰ জাতিৰ কাৰণে ভাল হ'ব, সকলো জনগোষ্ঠীৰ কাৰণে ভাল হ'ব। ইয়াৰ কাৰণে আমি তিনিজনে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আমি UPPL দলক সমৰ্থন জনাবলৈ চবকে আমাৰ BTC বাকী ৰাইজ সকলোকে আগবঢ়াইছোঁ। সর্বপ্রথমে সবাইকে নমস্কাৰ। যে ইয়াতে আজি আমাৰ উদ্দেশ্যটো আপোনালোকে ইতিমধ্যে মই বিতংভাৱে ক'বলৈ ওলাইছোঁ। আজি যি UPPLৰ যে কাৰ্যালয়, চেণ্ট্ৰেল কাৰ্যালয়, এই কাৰ্যালয়ত উপস্থিত আমি বাওকুংৰি 4 নং বাওকুংৰি সমষ্টিৰ অন্তৰ্গত আমি 3জন কেণ্ডিডেট ইয়াত উপস্থিত আছোঁ। মই সুজিত দাস, ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট। মোৰ লগত আছে ভাগৱত দলৰ কেণ্ডিডেট আৰু এজন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট। আৰু ইয়াত উপস্থিত আমাৰ UPPL দলৰ সন্মানীয় ইউথৰ সন্মানীয় জেনেৰেল ছেক্ৰেটাৰী ফুকন লাহিড়ী মহাশয়। ইয়াত উপস্থিত আছে আমাৰ বাওকুংৰি সমষ্টিৰ আপোনাৰ ভাইচ প্ৰেছিডেণ্ট পলয় দত্ত ইয়াতে উপস্থিত, আৰু আমাৰ UPPL দলৰ সন্মানীয় ব্যক্তিসকল। লগতে ইয়াতে উপস্থিত আছে আমাৰ BTFৰ সন্মানীয় অমল দাস মহাশয়, তেখেত হ'ল জেনেৰেল ছেক্ৰেটাৰী। এইটো ক'ব ওলাইছোঁ, আমি 4 নং বাওকুংৰি সমষ্টিৰ যিটো বিধানসভা সমষ্টি, সেই সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছিলোঁ। মই এজন নিৰ্দলীয় কেণ্ডিডেট, ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট। আজি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছিলোঁ। কিন্তু আজি আমাৰ ইয়াতে অহাৰ উদ্দেশ্যটা আমি অকলে নহয়, আমাৰ বঙালী সমাজৰ বাঙালী সমাজৰ 4টা সংগঠন, যেনে আমাৰ ছাত্ৰ সংগঠনত আমি অল আসাম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যিটো আমাৰ 2টা গোট আছে ইয়াতে, যেনে এটা আমাৰ জনাল যিটো BTC জনাল কমিটিৰ ৰাজীৱ চৰকাৰ মহাশয়, ইয়াতে আৰু এটা গোটৰ কি কয় চেণ্ট্ৰেল কমিটিৰ সভাপতি গোপাল ঘোষ মহাশয়, ইয়াতে আৰু এজন আমাৰ কি কয় BTFৰ সন্মানীয় অমল দাস মহাশয়, ইয়াতে NLFBৰ আমাৰ সন্মানীয় ৰঞ্জন চৰকাৰ মহাশয়। তেখেতৰ এটা চিন্তাধাৰা আমাৰ এই 4জন, ইয়াতে আমি 3জন উপস্থিত আছোঁ, 4জন বাঙালী
মানে কেণ্ডিডেটক লৈ তেওঁলোকে এটা ডাঙৰ এটা চিন্তা কৰিছে, জাতি মানে কি কয় আমাৰ বেংগলী সমাজৰ কাৰণে চিন্তা কৰিছে যে আমি এই আমাৰ বেংগলী সমাজৰ যিটো ভোট আছে, আমাৰ যিখিনি ভোট আছে এই 4 নং বাঘুংৰি সমষ্টিত, এই ভোটখিনি যদি আমি যধে মধে আমি 4টা ভাগত বিভক্ত নকৰাকৈ আমি এটা মেজৰিটি ভোট যদি এটা ঠাইত আমি দিব পাৰোঁ, আমাৰ জাতিৰ কাৰণে মানে আমি জাতিৰ কাৰণে আমাৰ কাম হ'ব, বা আমাৰ জাতিটোক আগবঢ়াই যদি ল'ব বিচাৰোঁ, তেনেহ'লে আমাৰ জাতিৰ কাৰণে এটা বৃহৎ মানে আমি এটা সাফল্য বুলি আমি নিজকে অনুভৱ কৰিম। আৰু তেখেতৰ এইটো যিটো এটা সিদ্ধান্ত লৈছে, এইটোক আমি একদম অন্তৰৰ পৰা আমি স্বাগতম মানে জনাইছোঁ। আমিও মানে এইটো একচেপ্ট কৰি আজি এই প্লেটফৰ্মত আহিছোঁ। তেখেতে এটা চিন্তা কৰিছে যে আমি যিহেতু 4টা সংগঠন আৰু ইয়াতে মানে আছে আমাৰ SC সংগঠনৰ যেনে কি কয় আপোনাৰ অনুসূচিত জাতি পৰিষদ, SC ষ্টুডেণ্ট ইউনিয়ন, তেখেতৰ এটা মানে বৃহৎ চিন্তাধাৰাৰ ক্ষেত্ৰত কিন্তু আমি আজি এটা প্লেটফৰ্মত উপনীত হৈছোঁ। আৰু এই প্লেটফৰ্মত অহাৰ উদ্দেশ্য হ'ল আমি মানে মই ইয়াৰ আগতে ছাত্ৰ সংগঠনৰ লগত জড়িত আছিলোঁ। আমি মানে আগৰ পৰাই UPPL দলৰ যে মাননীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰ, তেখেতৰ নেতৃত্বত আমি যিবিলাক আমি আদৰ্শ নীতি আমি চাই আহিছোঁ বা আমি পাই আহিছোঁ, বিগত যিটো 5 বছৰত যিটো তেখেতে চৰকাৰ চলাই গ'ল, সেই চৰকাৰ চলাই যোৱা অৱস্থাত মানে আমি আমাৰ এই বৃহত্তৰ জাতিটো বা আমি এটা অনুভৱ কৰিছোঁ, যদি আমি আগন্তুক দিনত যদি আমি এটা আমাৰ জাতিৰ স্বাৰ্থত যদি কিবা এটা চিন্তা কৰিব লাগে, এই UPPL দলৰ লগত মানে থাকি আমাক কাম কৰিব লাগিব। আৰু এইটো আমি হয়তো নিৰ্দলীয় হিচাপে প্ৰাৰ্থী হিচাপে আমি মানে প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছোঁ, কিন্তু এইটো আমি আকৌ আমাক এই মানে আমাৰ জাতীয় সংগঠনবিলাকে আমাক এটা অনুভৱ আনিছে যে আমি আগন্তুক দিনত আমি যদি জাতিৰ স্বাৰ্থত কাম কৰিব লাগে, আগন্তুক দিনত যদি আমি জাতিৰ স্বাৰ্থত কিবা এটা কৰিব লাগে, আমি এই UPPL দলৰ লগত থাকি আমিহে কৰিব লাগিব। আৰু এই উদ্দেশ্যে আজি আমি 3জন ইয়াতে বেংগলী মানে জাতিৰ পৰা আমি প্ৰতিনিধিত্ব কৰা আমি 3জন কেণ্ডিডেট, আমি মন প্ৰাণেৰে আৰু আমাৰ ভাল পোৱা যিসকল ৰাইজ আছে তেখেতে সকলোৰে আমি মত লৈ আজি আমি UPPL দলক আমি সমৰ্থন জনাবলৈ ওলাইছোঁ। আৰু ইয়াতে আমাৰ যিটো কি কয় 4 নং বাঘুংৰি সমষ্টিত আমাৰ প্ৰতিভা বাইদেউ ডাঙৰীয়ানী আছে, তেখেতক আমি বিপুল ভোটত যদি আমি জয়যুক্ত কৰি লৈ আহিব পাৰোঁ, আৰু ইয়াৰ দ্বাৰা আমি এটা এইটো সাব্যস্ত কৰিব বিচাৰিছোঁ যে আমিও বেংগলী হৈ যে এটা মেজৰিটি ভোট তেখেতক দি মানে তেখেতক আমি জয়যুক্ত কৰিব পাৰিম। আৰু এইটো একদম একটা আমাৰ দৃঢ় সংকল্প আমি বুকুত লৈ আমি কিন্তু আজি এই ডাঙৰ সিদ্ধান্তটো লৈ মানে ল'ব পাৰিছোঁ বা লৈ মানে আহিছোঁ। আৰু মানে বিশেষ আৰু কি ক'ম, মানে এইখিনি যিটো ব্যক্তি স্বাৰ্থটো আমি বাদ দি আমাৰ মানে জাতি স্বাৰ্থত আমি ওলাই আহিছোঁ। এইখিনি মত। নমস্কাৰ। নমস্কাৰ, খুলুমবাই আৰু জোহাৰ। মোৰ নাম শিৱম চক্ৰৱৰ্তী। মই নম্বৰ 4 বাঘুংৰি LACৰ পৰা মই তাৰমানে ভাৰতীয় গণ পৰিষদ দলৰ তাৰমানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ মই নম্বৰ 4 বাঘুংৰি সমষ্টিৰ কাৰণে। আজি তাৰমানে নিৰ্বাচন খেলাৰ কাৰণটোৱে হ'ল আমাৰ বেংগলী জাতিৰ অধিকাৰ, আমাৰ যোনটো ৰাজনৈতিক অধিকাৰ, আমাৰ শিক্ষাগত অধিকাৰ, এইবিলাকৰ কাৰণে আজি মই তাৰমানে যুঁজ দিবলৈ ওলাইছিলোঁ। তো আমি আমাৰ UPPL দলৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ তাৰমানে নীতি আৰু আদৰ্শত তাৰমানে এট্ৰাক্ট হৈ পেলাই, তেখেতৰ কাম কৰাৰ যোনটো তাৰমানে প্ৰক্ৰিয়া আছে তাত এট্ৰাক্ট হৈ পেলাই মই তাৰমানে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বৃহৎ বাঙালী জাতিৰ স্বাৰ্থত আজি আমি মানে ভাৰতীয় গণ পৰিষদ দলে বা মই নম্বৰ 4 বাঘুংৰি সমষ্টিৰ পৰা মই প্ৰমোদ বড়ো ডাঙৰীয়াক তাৰমানে নিঃস্বাৰ্থভাৱে মই ছাপোৰ্ট আগবঢ়াইছোঁ, যাতে আমাৰ বৃহৎ বাঙালী জাতিৰ ডেভেলপমেণ্টৰ কাৰণে, আমাৰ কমিউনিটিৰ ডেভেলপমেণ্টৰ কাৰণে আমি যাতে আগবাঢ়ি লৈ যাব পাৰোঁ। আৰু মোৰ এইটো দৃঢ় বিশ্বাস যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে সক্ৰিয় নেতৃত্বত যাতে আমি আমাৰ বেংগলী জাতিক আগবাঢ়ি লৈ যাব পাৰোঁ, যাতে আমি এতিয়াও বহুত পিছ পৰি আছোঁ। আমাৰ এইটো দৃঢ় বিশ্বাস যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি পিছ পৰি থকা যিবিলাক অঞ্চলত আছোঁ বা পিছ পৰি থকা আমি যিবিলাক তাৰমানে আমাৰ কাৰণত আছোঁ, আমি যাতে এই মানুহবিলাকক আমি আগবাঢ়ি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি যাতে আমি আগবাঢ়িব পাৰোঁ, তাৰ কাৰণে আমি ভাৰতীয় গণ পৰিষদ দলৰ পৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক তাৰমানে নিস্বাৰ্থভাৱে আমি ছাপোৰ্ট কৰিম, যাতে জাতিৰ স্বাৰ্থত। মই একচুৱেলি বেংগলী সংগঠনত মই 16টা বছৰ কাম কৰিছোঁ।
মোৰো নীতি আদৰ্শ কিছুমান আছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ তাৰমানে নীতি আদৰ্শৰ লগত মই তাৰমানে বহুত এট্ৰাক্টিভ মানে মই হৈছোঁ। তাৰ কাৰণে আজি মই মুকলিভাৱে UPPL দল তথা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নীতি আৰু আদৰ্শত মানে এট্ৰাক্ট হৈ পেলাই আজি মই মোৰ পূৰ্ণ সমৰ্থন প্ৰমোদ বড়ো ডাঙৰীয়ালৈ মই আগবঢ়ালোঁ, এইটো আশাৰে যে প্ৰমোদ বড়ো ডাঙৰীয়া মানে জাতি সকলো BTCত মানে বসবাস কৰি 26টা জাতি জনগোষ্ঠীৰ মানে উত্থানৰ কাৰণে, ডেভেলপমেণ্টৰ কাৰণে যেনেকুৱা বিগত 5 বছৰত কাম কৰিছিলে, তেতিয়াই মানে আৰু কাম কৰি যাব বুলি মই আশা মোৰ মনত ৰাখি পেলাই আজি মই প্ৰমোদ বড়ো ডাঙৰীয়াক নিস্বাৰ্থভাৱে সমৰ্থন জনালোঁ। মই এইটো সিমানখিনি কথাৰে মই বক্তব্য মই ইয়াতে সামৰিলোঁ, এইটো আশাৰে যে আমি বৃহত্তৰ বাঙালী জাতিৰ স্বাৰ্থত মই ইলেকশ্যন খেলিবলৈ ওলাইছিলোঁ, প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছিলোঁ, কিন্তু আমি চালোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে নীতি আদৰ্শত আমি মানে একেলগত আছোঁ বা আমি ভৱিষ্যতেও আমি একেলগত কাম কৰিবলৈ তাৰমানে প্ৰচেষ্টা চলাম। ধন্যবাদ থাকিল।